নমস্কাৰ ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভাল। ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম সূৰ্যগ্ৰহণৰ বিষয়ে। সূৰ্যগ্ৰহণ কিয় হয়, সূৰ্যগ্ৰহণৰ বৈজ্ঞানিক কাৰণ কি, আৰু লগতে সূৰ্যগ্ৰহণৰ লগত জড়িত হৈ থকা যিবিলাক অন্ধবিশ্বাস আছে, সেই অন্ধবিশ্বাসবিলাক কি কি আৰু অন্ধবিশ্বাসবিলাক কেনেকৈ আৰম্ভ হ'ল তাৰ বিষয়ে আমি আলোচনা কৰিম। ভিডিঅ'টো ভালকৈ বুজি পাবৰ কাৰণে আপোনালোকে যাতে কথাখিনি ভালকৈ বুজি পায়, তাৰ কাৰণে মই যিখিনি বুজিব লগা আছে সেইখিনি মই ছবিৰ জৰিয়তে বুজাম, ছবি আঁকি। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়া আপুনি কথাখিনি ভালকৈ বুজি পাব আৰু বৈজ্ঞানিক কাৰণখিনি গম পাব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপুনি এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব বাটনটো টিপি ছাবস্ক্ৰাইব কৰি ল'ব। লগতে কাষত থকা বেল আইকনটো টিপি অলপ ক্লিক কৰিব, যাতে মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনটো ভিডিঅ'টো দিয়াৰ লগে লগে পায়। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাপ'জ এইখন পৃথিৱী, এইখন পৃথিৱী। এইখন পৃথিৱী। আৰু এইটো সূৰ্য। ঠিক আছে। সূৰ্যটোৱে পৃথিৱীখনে সূৰ্যক প্ৰদক্ষিণ কৰি থাকে, সূৰ্যটো ঘূৰি থাকে। পৃথিৱীখন ঘূৰি থাকে সূৰ্যৰ চাৰিওফালে। এইটো সূৰ্য। সূৰ্যটোৱে পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে। তাৰপিছত এনেকৈ ঘূৰি থাকে। তাৰপিছত আৰু এটা আছে, এইটো হৈছে চন্দ্ৰ, যিটো পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। এইটো চন্দ্ৰ। তো এনেকেই এইটো ঘূৰি থাকে। এইটো হৈছে চন্দ্ৰ। ঠিক আছে। তো চন্দ্ৰটো এনেকৈ ঘূৰি ঘূৰি এটা সময়ত কি হয়, এইখিনি স্থান পায়। এইখিনি স্থান পায়। তো এইখিনি স্থান পালে কি হয়, যেতিয়া সূৰ্যৰ পৰা পোহৰ আহি থাকে, ৰশ্মি আহি থাকে, সূৰ্যৰ ৰশ্মি যেতিয়া আহিব, তেতিয়া এটা সময়ত কি হয়, যেতিয়া এইখিনি স্থান পাব, তেতিয়া সূৰ্যৰ ৰশ্মি চন্দ্ৰত পৰিব, আৰু চন্দ্ৰত পৰি চন্দ্ৰৰ ছায়াটো পৃথিৱীত পৰিব। এনেকৈ পৰিব। পৰাৰ পিছত তাৰপিছত এইখিনি এটা অংশ হ'ব, আৰু এইখিনি এটা অংশ। তো এইখিনি যিখিনি অংশ আছে, এইখিনি মানে পাতল হয়, আৰু এইখিনি ডাৰ্ক হয়। অৰ্থাৎ এইখিনি গাঢ় হয় আৰু সেইখিনি পাতল হয়। এইখিনি পাতল হয় আৰু এইখিনি পাতল হয়। এইখিনি যিখিনি হয়, তো পৃথিৱীৰ এইখিনি ঠাইত যিটো মানুহ থাকিব, এইখিনি ঠাইৰ পৰা যিটো মানুহে চাব, তেওঁলোকে দেখিব যে সম্পূৰ্ণ পৃথিৱীখন, এইটো চন্দ্ৰ, আৰু সম্পূৰ্ণ সূৰ্যটো এনেকুৱাকৈ দেখিব। এইটো যদি সূৰ্য হয়, তো তেওঁলোকে দেখিব যে এই সূৰ্যটোৰ ওপৰত সম্পূৰ্ণৰূপে চন্দ্ৰটোৱে এনেকৈ পৰি আছে। অৰ্থাৎ গোটেইখিনি ক'লা হৈ গৈছে, গোটেইখিনি দেখা নোপোৱা হৈ গৈছে, গোটেইখিনি ক'লা হৈ যাব। ঠিক আছে। আৰু যেতিয়া কোনোবা মানুহে এইফালৰ পৰা চাব, এইবিলাক ঠাইৰ পৰা যেতিয়া চাব, এইবিলাক ঠাইৰ পৰা চালে কি হ'ব, তেওঁলোকে এনেকুৱা দেখিব, এইটো এটা সূৰ্য, আৰু চন্দ্ৰটো তেওঁলোকে এনেকুৱাকৈ দেখিব, এনেকুৱাকৈ আধা দেখিব, আৰু বাকী এইখিনি এনেকুৱাকৈ দেখিব চন্দ্ৰটো, আৰু বাকী এইখিনি পোহৰ হৈ থকা দেখিব, জিলিকি থকা দেখিব। অৰ্থাৎ আঙুঠিটোৰ নিচিনা এনেকুৱা হ'ব, এইটো এনেকুৱা এটা আঙুঠিৰ নিচিনা হ'ব। তো এইখিনিৰ পৰা যিবিলাক মানুহে চাব, সেইখিনি মানুহে এইটোক সম্পূৰ্ণৰূপে, সূৰ্যটো সম্পূৰ্ণৰূপে ক'লা দেখিব, আধা দেখিব। তো এইখিনি ঠাইৰ মানুহখিনিয়ে কি বুলি ক'ব, যে এইখিনিক পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ বুলি ক'ব। অৰ্থাৎ গোটেইখিনি গ্ৰাস কৰি পেলাইছে, অৰ্থাৎ গোটেইখিনি খাই পেলাইছে। তো খাই পেলোৱা বুলি কিয় কয়, মানে বহুত অন্ধবিশ্বাস চলি আছে মানুহৰ আগৰ পৰা। তো তেওঁলোকৰ অন্ধবিশ্বাসবিলাকৰ মতে কি হয়, যে ৰাহু কেতু এইবিলাকে মানে সূৰ্যক খাই পেলাই, সূৰ্য দেৱতাক খাই পেলাই। তো সেনেকৈ গিলি দিয়ে, আৰু গিলি দিয়াৰ পিছত সেইকাৰণে আন্ধাৰ হৈ যায়। আকৌ কিছু সময় পিছত মানে গলটো কটা আছিল ৰাহু কেতু তেওঁলোকৰ, তো গলটোৰে ওলাই যায়। তো সেনেকুৱাকৈ মানে আগৰ অন্ধবিশ্বাস মতে তেনেকুৱা। তো সেইকাৰণে এইটো পূৰ্ণগ্ৰাস বুলি কয়, অৰ্থাৎ সম্পূৰ্ণৰূপে খাই পেলাই বুলি কয়। একচুৱেলি এইবিলাক অন্ধবিশ্বাস।
কিন্তু মেইন সাইন্টিফিক ৰিজন এইটোৱে যেতিয়া ইয়াৰ পৰা চাব তেতিয়া গোটেইখিনি আন্দাজ দেখা পাব আৰু সেইখিনিক যেতিয়া এইফালৰ পৰা চাব তেতিয়া গোটেইখিনি আন্দাজ দেখা পাব আৰু সেইটো ক'ব পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ আৰু যেতিয়া এইফালৰ পৰা চাব মানুহে চাব তেতিয়া এইটো আধা দেখা পাব এনেকুৱা দেখা পাব এনেকুৱা একচুয়ালি তো এনেকুৱা দেখিলে এইটো কি ক'ব আংশিক সূৰ্যগ্ৰহণ অৰ্থাৎ আংশিকভাৱে হৈছে যিকোনো মানে প্ৰত্যেক মানুহে এইটো দেখা নাপায় কেৱল এটা অঞ্চলৰ মানুহে এইটো মানে সম্পূৰ্ণৰূপে পূৰ্ণগ্ৰাস দেখা পাব বাকীবিলাক মানুহে এইটো আংশিকভাৱে দেখা পাব আৰু পৃথিৱীৰ সব মানুহে দেখা নাপায় তো এইখিনি ঠাইত পোহৰ পৰি আছে একচুয়ালি এইখিনি ঠাইত পোহৰ পৰি আছে বাকীবিলাকতো আন্ধাৰ হৈ আছে অৰ্থাৎ ৰাতি হৈ আছে তো এইবিলাক মানুহে এইটো চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণ হোৱাটো দেখা নাপাব এইবিলাক মানুহে দেখা নাপাব তো কেৱল এইখিনি মানুহে দেখা পাব এইখিনিৰ কাৰণে আংশিকভাৱে হ'ব আৰু এইখিনিৰ কাৰণে হ'ব পূৰ্ণগ্ৰাস ঠিক আছে আপুনি এই ছবিটো ভালকৈ চাই লওক তাৰপাছত একচুয়ালি এইটো ইমান ইজি নহয় মানে মই যেনেকুৱাকৈ আপোনাক বুজাই দিছোঁ তেনেকুৱা নহয় একচুয়ালি পৃথিৱী যদি এইখন পৃথিৱী হয় তেতিয়াহ'লে চন্দ্ৰটো এনেকুৱাকৈ ইমান মানে ষ্ট্ৰেইটভাৱে নাথাকে চন্দ্ৰটো এনেকুৱাকৈ ঘূৰি থাকে এনেকুৱাকৈ পৃথিৱীৰ চাৰিওফালে এনেকুৱাকৈ ঘূৰি থাকে তো এইটো যদি চন্দ্ৰ হয় তেতিয়াহ'লে এনেকুৱাকৈ চাৰিওফালে ঘূৰি থাকে আৰু সূৰ্যটো থাকে এনেকুৱাকৈ এইফালৰ পৰা সূৰ্যটো এনেকুৱাকৈ থাকে তো সেইকাৰণে কি হয় মাত্ৰ এটা এংগলতে অৰ্থাৎ এইবিলাকত থাকিলেও হ'ব কিন্তু এইবিলাকত থাকিলেও আপোনাৰ কিছুমান ঠাইত পৰিব যে যদি এইখিনি ঠাইত চন্দ্ৰটো থাকে তেতিয়াহ'লে এনেকুৱা হ'ব তো এইখিনি ঠাইৰ মানুহে তেতিয়া দেখিব তো সেনেকুৱাকৈ যিবিলাক এংগল থাকে এংগল বেলেগ বেলেগ হয় যদি এইখিনি ঠাইত থাকে এনেকুৱাকৈ পৰিব তো সেইকাৰণে মানে ঠাই ভেদে বেলেগ বেলেগ হৈ থাকে অৰ্থাৎ যদি এইটো সময়ত যদি আপোনাৰ এইখিনি সময়ত যদি কোনোবা এখন ঠাইত পৰিছে তেতিয়াহ'লে তো সেইকাৰণে ঠাই ভেদে বেলেগ বেলেগ হৈ থাকে যদি এইখিনি সময়ত যদি কোনোবা এঠাইত সূৰ্যগ্ৰহণ হৈছে তেতিয়াহ'লে এইখিনি ঠাইত মানুহে বেলেগ সময়ত দেখা পাব তো সেনেকুৱাকৈ মানে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ হয় গোটেইখিনি বস্তু তো সেইকাৰণে মানে ৰিজন চাই বেলেগ বেলেগ হয় আৰু বেলেগ বেলেগ ঠাইত ক'ৰবাত সূৰ্যগ্ৰহণ পূৰ্ণগ্ৰাস হয় ক'ৰবাত মানে আংশিকভাৱে হয় তো সেনেকুৱাকৈ হয় সাইণ্টিফিক ৰিজন একচুৱেলি এইটো পৃথিৱী ঘূৰি আছে তো বৈজ্ঞানিক কাৰণ একচুৱেলি এইটোৱে হয় আৰু আপুনি বহুত মানে সৰুৰ পৰা নিশ্চয় শুনি আহিছে বহুত মানে অন্ধবিশ্বাস যে ৰাহু কেতুৰ কথা বা জ্যোতিষীৰ কথা তেনেকুৱা ধৰণৰ বহুত অন্ধবিশ্বাস আপুনি সৰুৰ পৰা শুনি আহিছে সেইবিলাক আপুনি বিশ্বাস নকৰিব একচুৱেলি যিটো বৈজ্ঞানিক কাৰণ সেই বৈজ্ঞানিক কাৰণটো মই আপোনাক কৈ দিলোঁ প্ৰথমতে কি হয় পৃথিৱী তো এইটো চন্দ্ৰৰ পৰা সূৰ্যৰ পোহৰ আহে আপুনি এইটোত বুজি ল'ব ভালকৈ বুজি পাব সূৰ্যৰ পৰা পোহৰ আহি এইখিনি ঠাইত পৰে এইখিনি ঠাইৰ মানুহৰ কাৰণে এইটো হয় চ'লাৰ মানে কি পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ আৰু এইখিনি ঠাইৰ মানুহৰ কাৰণে হয় আংশিক সূৰ্যগ্ৰহণ আৰু এইখন পৃথিৱী আৰু যদি আপুনি এইটোত চাই তেতিয়া গম পাব যে কেনেকৈ বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ধৰণে সূৰ্যগ্ৰহণৰ প্ৰভাৱ পৰে তো সেনেকুৱা আপুনি নিশ্চয় গম পালে কেনেকৈ সূৰ্যগ্ৰহণৰ বৈজ্ঞানিক কাৰণ কি আৰু কেনেকৈ এইবিলাক আৰম্ভ হয় আৰু লগতে অন্ধবিশ্বাসবিলাক কিহৰ কাৰণে চলি আছে নিশ্চয় গম পালে গতিকে যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব লগতে কমেণ্টত জনাব আপুনি কেনে পালে আৰু যদি কিবা প্ৰব্লেম থাকে যদি কিবা সন্দেহ আছে বা সুধিব লগা আছে তেতিয়াহ'লে কমেণ্টত নিশ্চয় জনাব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব মই লগ পাম আপোনাক এটা নতুন ভিডিঅ'ত তেতিয়ালৈ গুড বাই